পুলিচ চেকিং কৰি বহিও ৰচোন পুলিচ ক'ৰবাত চেকিং কৰি বহিয়ে আছে নেকি? এই চান্সতে মালখিনি পাৰ কৰি লওঁ, কোনেও কহাই নাই। পাৰাম ক'ত গ'লে হে? এজন আকৌ ক'ত গ'ল? ছাৰ ৰ'ব, এইপিনে আছো ৰ'ব, অলপ ৰ'ব। ছাৰ কি হ'ল কওকচোন? পাৰাম ক'লৈ যোৱা হে ডিউটিৰ সময়ত? ছাৰ বহুত টাইম ধৰি ষ্টক কৰি ৰাখিছিলোঁ আৰু নোৱাৰিলোঁ। হ'ব ইমান খুলি ভাঙি ক'বা নাংগে। ছাৰ কি কৰোঁ কওকচোন? আজি চেকিং ভালকে কৰিবা, কিবা বেআইনী বস্তু পালে মোক লগে লগে খবৰ দিবা দা, ঠিকে আছে? ঠিক আছে ছাৰ, আজি ভালকে চেকিং কৰিম। আজি চাইকেল লৈ অহাবিলাকক ভালকে চেক কৰিবা। হ'ব ছাৰ, আপুনি চিন্তাই নকৰিব। ছাৰ এখন চাইকেল আহিছে, ভালকৈ চেক কৰিব লাগিব। হ'ব তাক তন্নকৈ চেকিং কৰিবা যাতে কোনো হাত যাব নোৱাৰে। চাইকেলখন চেক কৰ, চেকিং চলি আছে, আমাক চকুত ধূলা মাৰি যাবা লৈছা। চেক কৰিব লাগিব। মোক আৰু কি চেক কৰিব ছাৰ, মই এটা সৰু সুৰা বেপাৰী। মনাত কি আছে, বস্তাত কি আছে চাবা লাগব, তাৰপিছতহে যাবা পাৰবি। নাই ছাৰ, কিছুমান সৰু সুৰা মাল আছে, তাত বাহিৰে একো নাই। মনাখান নামো, বস্তাটো নামো, চেক কৰবা লাগব, তাৰপিছতহে তই যাবা পাৰবি। ঠিক আছে ছাৰ, চক। এইটো কি হে? নুখুলিব ছাৰ, এইটো যাইপে যাব। এইটো যাইপে যাব? চালা তই 2 নম্বৰী বেপাৰ কৰা। ছাৰ মই কোনো 2 নম্বৰী বেপাৰ চেপাৰ নকৰো। এইটো ভেকুলী ছাৰ, মই এইটো বহুত দূৰৰ পৰা আনিছো, এইটো বিধানৰ ভেকুলী। ছাৰ তাৰাবাৰী 2 নম্বৰী গাড়ী ধৰাত পৰিছে। ছাৰ আমাৰ পাৰমিশ্যন পাক্কা। কি হ'ল পাৰাম, কি হ'ল? চাওঁ এইটো দেখোন ভেকুলী, ক'ৰ পৰা আহিল? ছাৰ এইটো কোনোবা লোকক বিক্ৰী কৰিব আনিছে, আজি ধৰাত পৰি গ'ল, ইয়াক আৰু আজি নেৰো। মই কোনো 2 নম্বৰী বেপাৰ কৰা নাই ছাৰ। ছাৰ এই ভেকুলীটো মোৰ তিৰিৰ বৈনাকৰ পুতাকে পুখুৰীত ধৰি দিছে। ছাৰ এইটো বিধানৰ ভেকুলী। বিধানৰ ভেকুলী মানে বিধানৰ কি ভেকুলী? ছাৰ মানে চানে একো নাই, এইটো গৰ্ভৱতী মাইকী ভেকুলী। ছাৰ মোৰ পুখুৰীত ভেকুলী নাই, মই ইয়াক সেইকাৰণে এৰি দিম। যেতিয়া বৰষুণ দিব তেতিয়া আৰু পোৱালি হ'ব, তেতিয়া তাৰ অংশ বৃদ্ধি বেছি হ'ব। বংশ বৃদ্ধি হ'লে কি কৰিব? ছাৰ বৰ্তমান ইউক্ৰেইনত যুদ্ধ চলি আছে, তাতে মই ভেকুলীৰ সৈন্য দি ইউক্ৰেইনক সহায় কৰিম। সহায় কৰিব ভেকুলীৰ সৈন্যৰে? কেনেকে? কিছুমান দেশে ইউক্ৰেইনক সহায় কৰি আছে গোলা বাৰুদ বোম আদিৰে। সিহঁতে নাজানে যে ৰাছিয়াই
এই ভেকুলীৰ সৈন্যক ভয় কৰে গতিকে মই ভেকুলীৰ সৈন্যৰে ইউক্ৰেইনক সহায় কৰিম ছাৰ ই আমাক বুৰ্বক বনাবলৈ খুজিছে ভেকুলীৰে ইউক্ৰেইনক সহায় কৰিব পাৰে নেকি ই ইউক্ৰেইনক কেনেকৈ ভেকুলী পঠাব ই ভেকুলীবোৰ ইউক্ৰেইনক কেনেকৈ পঠাব ছাৰ মই আকাশী ৰাস্তাৰে বা স্থলপথেৰে খেদাব খোজা নাই ইয়াৰ বিকল্প ৰাস্তা হিচাপে মই জলপথেৰে ইউক্ৰেইনলৈ পঠাম কাৰণ জলপথেৰে পঠালে মই কেৰিং চাৰ্জ নালাগিব যিহেতু ই পানীৰে বিনা হৃদয় যাব পাৰে জলপথেৰে পঠাবা কোন কোন ৰাস্তাৰে কোৱাচোন ছাৰ মই প্ৰথমে পাগলাদিয়াত পঠাম পাগলাদিয়াৰ পৰাই ব্ৰহ্মপুত্ৰত পঠাম ব্ৰহ্মপুত্ৰৰ পৰাই সাগৰত পৰিব সাগৰৰ পৰা ইউক্ৰেইনলৈ গুচি যাব ছাৰ মোক ভেকুলীৰ টেমাটো দিয়ক ময়ো খালত নি প্ৰডাকশ্যন কৰিব লাগিব না তাৰপাছতহে পঠাব পাৰিম ছাৰ মই এতিয়া যাব পাৰোঁ ঠিক আছে যোৱা ভালকানে ইউক্ৰেইনলৈ সৈন্য পঠাই দিয়া ছাৰ যাওঁতে মোৰো আজি বেপাৰ লোকচান নহ'ল যোৱা পাৰাং বলক আমি থানালৈ যাওঁ আজিলৈ ডিউটি শেষ